Ya sih, bakal gua sih. Ini kota. আজি সম্পূৰ্ণ এমাহৰ পিছত এটা ভিডিঅ' বনাবলৈ লৈছোঁ আৰু মই এইকেইদিন কিহৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকক কৈ আছোঁ। শেষৰটো ভিডিঅ' দিছিলোঁ মই বিশ্বকৰ্মা পূজা পিছৰ দিনা দিছিলোঁ, তাৰপিছত কোনো ভিডিঅ' দিয়া নাই। সেইটো কাৰণে আপোনালোকে বেয়া নাপাব, আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই ভিডিঅ' নিদিয়া কাৰণটো হৈ গ'ল, আমাৰ যিখন ৰুকচিন জোনাই দুৰ্গা পূজা আছে, আমাৰ টীম এটা আছে, আমি টীমটো গোটেইকেইজনে মিলি পেলাই দুৰ্গা পূজাখন পাতোঁ। আপোনালোকে জানে দুৰ্গা পূজাখন অকলে পাতিব নোৱাৰি, আমি ৰুকচিন জোনাই চেম্বাৰৰ পৰা যোনে যিমান দিয়ে এনেকৈ কালেকশ্যন কৰি পেলাই দুৰ্গা পূজাখন পাতোঁ। তাৰপিছত আকৌ ভাবিলোঁ কাতি বিহুত ভিডিঅ' বনাম বুলি, কাতি বিহুতো বনাবলৈ নোৱাৰিলোঁ আৰু মোৰ নিজৰ কিছুমান পাৰ্চনেল কাম আছিলে, সেইবোৰত বিজি হৈ থাকোঁ। শেষত আজি ভিডিঅ'টো বনালোগৈ। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু যিসকলে প্ৰথমবাৰ মোৰ চেনেলত আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে দেখিছেনে, কেমেলে 5টা পোৱালি দিছিলে, এটা মৰি গ'ল, এতিয়া 4টা আছে। আৰু দিনভৰ এইকেইটা এনেকৈ খেলি থাকে। এটা এইটো তাত আছে, বাকী এই দুটা চাওক কেনেকৈ খেলি আছে। এই ফাইট 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 ফাইট। এতিয়া মই ভাত খাই লওঁ, ভাত খাই পেলাই পাছিঘাট যাম। আৰু পাছিঘাট মই কিহৰ কাৰণে গৈ আছোঁ আপোনালোকক কৈ আছোঁ, তাকে চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। ধুনীয়াকৈ পেট ফুল কৰি পেলাই ভাত খাই ল'লোঁ আৰু এতিয়া যাম পাছিঘাট। পাছিঘাট কিহৰ কাৰণে গৈ আছোঁ মই আপোনালোকক কৈ আছোঁ। অলপ দিনৰ আগতে মোৰ লগৰ এজনৰ দেউতাকক গা বেয়া আছিলে, তেতিয়া মানে পাছিঘাট মেডিকেলত আমি লৈ গৈছিলোঁ আৰু তেখেতক ব্লাড দিবলগীয়া আছিলে। সেই সময়ত পাছিঘাট ব্লাড বেংকত মানে ব্লাড নাছিলে। তেতিয়া মই ভাবিছিলোঁ মানে ময়ো এদিন আহি পেলাই ব্লাড ডনেট কৰি যাম, যিহেতু ৰক্তদান জীৱনদান বুলি কয়। এইবাৰ মোৰ প্ৰথম নহয়, মই ইয়াৰ আগতো আৰু 2বাৰ দিছোঁ, এতিয়া এইবাৰ লৈ পেলাই 3বাৰ হ'ব। আৰু সেইদিনা মই ডক্টৰৰ লগত গোটেইখিনি পাতি আহিছিলোঁ, তেখেতে বুজাই দিছিলে মানে কি কি কৰিব লাগিব। ৰক্তদান হৈছে জীৱনদান, সেইকাৰণে পাৰিলে আপোনালোকে ব্লাড ডনেট কৰিব। বহুতে ভাবে ব্লাড ডনেট কৰাৰ পিছত কিবা অসুবিধা হয় বুলি। মই আপোনালোকক ক'লোৱে, মই এতিয়ালৈকে 2বাৰ ব্লাড ডনেট কৰিছোঁ, এতিয়া প্ৰায় 3-4 বছৰ হৈ গ'ল। মোৰ ক্ষেত্ৰত তেনেকুৱা একো হোৱা নাই আৰু মই এতিয়া 3 নম্বৰ বাৰ ব্লাড দিবলৈ গৈ আছোঁ। মেডিকেলত মানে কি হয়, যদি ব্লাড বেংকত ব্লাড নাথাকে, সেই টাইমত যদি ইমাৰ্জেঞ্চি কিবা পেচেণ্ট আহি যায়, তেতিয়া বহুতখিনি অসুবিধা হয়। আৰু সেইকাৰণে মই এতিয়া গৈ আছোঁ পাছিঘাট মেডিকেলত ব্লাড ডনেট কৰিবৰ কাৰণে। তাকে চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। Pastikan saya kan? Garis salah ya, pastikan deh. Halo. প্ৰথমত মোৰ পৰা এতিয়া 1 চিৰিঞ্জ ব্লাড ল'লে আৰু গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰা হ'ব। তাৰপিছত যদি গোটেইখিনি ঠিক ঠাক থাকে, তেতিয়াহে মই ব্লাড দিবলৈ পাৰিম। তাকে এতিয়া অলপমান ৰখিব লাগিব। এতিয়া প্ৰায় আধা ঘণ্টা হৈ গ'ল মই ইয়াতে বহি আছোঁ। আৰু এই ৰুমটো যিবোৰে ব্লাড ডনেট কৰে তেখেতলোকে ৰেষ্ট ল'বৰ কাৰণে বনাইছে। এইফালে ইয়াতে ব্লাড ডনেট ৰুম আছে আৰু গোটেইখিনি মোৰ যদি ঠিক ঠাক থাকে তেতিয়া মোক মাতিব। সেইটো কাৰণে মই ইয়াতে বহি আছোঁ। তাকে চাই থাকিব আপোনালোকে ভিডিঅ'টো। A few moments later. যাওঁতে লগৰ এজনৰ লগত গৈ আছিলোঁ আৰু তাৰ কিবা কাম আছে, সেইটো কাৰণে পাছিঘাটত থাকি আহিলে। এতিয়া অকলে গৈ আছোঁ ৰুমলৈ আৰু ৰুমত গৈ আপোনালোকৰ লগত কথা পাতি আছোঁ। এতিয়া আহি পেলাই ৰুমত পালোহি আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই লওঁ। গা পা ধুই পেলাই ভাত পানী খাব লাগিব
আৰু কিছুমানৰ ব্লাড দিয়াৰ পিছত অলপমান দুৰ্বল লাগে মোৰ তেনেকুৱা একো ফিল হোৱা নাই ডক্টৰে কৈছে মানে আজি জিম যাবলৈ নালাগে অলপ বেড ৰেষ্ট কৰিবলৈ কৈছে সেইটো কাৰণে ভাত খাই পেলাই অলপমান শুব লাগিব আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বহুত জলদি লগ পাম পুনৰ এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক বাই বাই